নমস্কাৰ ৰাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি সেই ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰি লৈছোঁ, কাৰণ ভিডিঅ' বনাম বুলি ভাবি থাকোঁ, বনোৱা নহয়। বাট আজি আৰম্ভণি কৰিছোঁ। এফালে যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক। মা আৰু মই লাহে লাহে ওলাই আছোঁ। এয়া মা আৰু ৰাতিপুৱা একেবাৰে কুঁৱলী পৰি আছে সেইখন সময়ত, কাৰণ পুৱাই আমি গৈ ট্ৰেইন পাবগৈ লাগিব। সেইকাৰণে সোনকালে জল্দি ওলাই ল'লোঁ। আৰু 7:35 ট্ৰেইন আছিল। আমি গোটেইখিনি লৰালৰিকৈ ওলাই আৰামত টমটম এখন লৈ অ'টো এখন লৈ গুচি গ'লোঁ। আৰু এয়া অ'টোত গৈ থাকোঁতে গোটেই মাইকী মহিলা সন্থা আৰু অকল মতা মানুহ আছিল, দেউতা। চ' পূৰা জমনি হৈ গৈ আছিল। এয়া আমাৰ গাঁৱৰ পৰিৱেশ। আৰু আহি আমি পাই গ'লোঁ ট্ৰেইন ষ্টেচন। আৰু এয়া আহি পায়ে আমি ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ। আৰু এয়া আমাৰ বেগকেইটা, বেগ এসোপামান লৈছোঁ দুদিনৰ কাৰণে। এতিয়া আমি বৰ্তমান আছোঁ দুবিয়া ষ্টেচনত, আৰু গৈ আমি পামগৈ ধেমাজি। চ' ভ্লগটো কণ্টিনিউ কৰিব। আৰু এয়া মই মোক নিজকো অকণ চাইছোঁ আৰু কেনেকুৱানো লাগিছে। আৰু এয়া ট্ৰেইন আহি পাই গ'ল। আৰু মা এইফালে মোকো অকণ উঠাই দিয়া বুলি ওলাই দিছে। তাৰপৰা এইজনী হ'ল মোৰ বা, আৰু বা মই অকণমান এনেই ওলাই দিছোঁ আৰু। তাৰপৰা এয়া আমি গোটেইখিনি ট্ৰেইনত গৈ থকাৰ সময়ত, আৰু এইজনী হ'ল মুনু বা। কৈ আছোঁ যে মই যে এইটো ভিডিঅ' ভ্লগত যাব, আৰু কোনেও গম নাপায় যে মই ভ্লগ ষ্টাৰ্ট কৰিছোঁ। চ' চব অকণ অবাক। আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু আমি গৈ পাই গ'লোগৈ চুইটকৈ ধেমাজি ষ্টেচনত ভিডিঅ' কৰিবলৈ নহ'লে। চ' তাৰপৰা কৰিলোঁগৈ মই টমটমত, মানে সিহঁতৰ ৰাস্তাটোত, ধেমাজিৰ ৰাস্তাটো আমি য'ত গৈ আছোঁ ত'ত। তাৰ পাছত ডাইৰেক্ট গৈ পালোঁগৈ আমি বিশালত গ'লোঁ আৰু ভণ্টিক কিবা এটা কিনি দিলোঁ। তাৰপৰা পেট পূজাটো কৰিবই লাগিব ন। পেট পূজা কৰিলোঁ। এয়া পেট পূজাত খালোঁ আমি চিকেন ললিপপ, আৰু খালোঁ ম'ম'। আৰামত খালোঁ। খাই বৈ আকৌ আমি ৰাওনা হ'লোঁ ঘৰৰ মুখে। তাৰপৰা বিশালৰ পৰা আহোঁতে আনিছিলোঁ মিঠাই, আৰু মিঠাই আনি গোটেই মাহঁতৰ মামাহঁত, জেঠাইহঁত আৰু জেঠাইহঁতৰ ল'ৰা ছোৱালীখিনি চবকে মাতিছিলোঁ মিঠাই খাবলৈ। আৰু এইজনী আমাৰ টিকলিজনী, আৰু এজনী সৰু জেঠাই, এজনী ডাঙৰ জেঠাই, দাদা, আৰু ময়ো সেয়া আছোঁ। এজনী ডাঙৰ জেঠাই দেই। তাৰপৰা জেঠাই কৈছে আৰু মোকো উঠাই দিবি ভিডিঅ'ত। তাৰপৰা সেইদিনাখনে ৰাতি আকৌ আমাক খোৱালে গাহৰি মাংস, আৰু গাহৰি মাংস খাইছোঁ আমি পুখুৰী পাৰত। চ' কোনেও খাবলৈ নিদিয়ে। দাদাই আনি পেলাই আমাক পুখুৰী পাৰতে দুইজনীকে বনাব দিছে, ভণ্টি আৰু মোক। আৰামত বনালোঁ। সেই তিনি সন্ধিয়া বনাই একদম আন্ধাৰ মুন্ধাৰত আমি দুজনী। গাহৰি মাংস হোৱাৰ পাছত আৰামত আমি খোৱা জেগাত বহিলোঁ, কাৰণ আন্ধাৰ বেছিকৈ হৈ আহিলে। সেইকাৰণে পটাপট ভিডিঅ' কৰি সামৰি দিলোঁ। পিছদিনা খানা খাই ৰাতিপুৱা ওলাই দিলোঁ ঘৰৰ ফালে। এইবাৰৰ কাৰণে বাই বাই ৰাইজ।